আপুনি স্থানীয় বিধায়ক? মই খবৰ পোৱা লগে লগে মই হস্পিটেলত চাবলৈ আহিছোঁ। এতিয়া আমাৰ ষ্টুডেণ্টসকলে যি ধৰণৰ মোৰ আগত কৈছে যে যোৱা ৰাতি তিতাগুৰিৰ ওচৰত তেওঁলোকে বাইকত আহোঁতে এক্সিডেণ্ট হৈছিলে। ইয়াৰে মোৰ 3জন আছিলে। এজনটো এতিয়াও চিৰিয়াছ অৱস্থাত MRM হস্পিটেলত আছে আৰু এজনটো চিকিৎসা লৈ আছে, কিন্তু এজনটো ঢুকালে। তো ইয়াতে অলপ এটা অভিযোগ আহিছে যে ভালকৈ চোৱা নাই বা যি ধৰণৰ ট্ৰিটমেণ্ট দিব লাগিছিল সেইটো হোৱা নাই, কাপোৰো দিয়া নাই আনকি ৰাতিত। এনেকুৱা কথাবিলাক এতিয়া ছাত্ৰসকলে ক'বলৈ ধৰিছে বা কৈছে আমাৰ আগত। তো গতিকে আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত তাৎক্ষণিকভাৱে আমি যোগাযোগ কৰিছোঁ আৰু ইয়াত আমাৰ ADC আৰু আমাৰ ইয়াত DC অফিচৰ ফালৰ পৰা 2-3জন বিষয়াসকল ইয়াত আহিছে আৰু অলপ আগতে ADC ডাঙৰীয়ানীয়ে তেওঁ কৈছে যে ইয়াত অতি সোনকালে মেজিষ্ট্ৰেট ইনকুৱাৰী দিয়া হ'ব আৰু 24 ঘণ্টাৰ ভিতৰত যাতে ৰিপৰ্টটো দিয়া হয় তাৰ বাবে তেওঁলোকে নিৰ্দেশ দিছে। তো গতিকে মই ভাবোঁ এই গোটেই কথাবিলাক পৰ্যালোচনা কৰাৰ পিছত অতি সোনকালে এটা আমি ৰিপৰ্ট পাম, সেইটো আমি ভাবিছোঁ। Rnb চিভিল হস্পিটালত যি ধৰণৰ চিকিৎসা প্ৰদান কৰি থকা হৈছে তাৰ মাজতে যদি 2-এজন ডক্টৰে যদি তেনেকুৱা নিজৰ দায়িত্বটো নিজৰ কৰ্তব্যটো যদি গাফালতি কৰে সেইটো ভাল নহয়, তো দুৰ্ভাগ্যজনক বুলি আমি ক'ম। সেইকাৰণে আমি বিচাৰিছোঁ অতি সোনকালে ইয়াৰ এটা তদন্ত হ'ব লাগে। আমি মৃতকৰ যিটো পৰিয়াল সেই পৰিয়াললৈ সমবেদনা মই জ্ঞাপন কৰিছোঁ। তেওঁলোকে ইয়াৰ ইউনিভাৰ্চিটিত পঢ়িবলৈ আহিছিলে ধূপধুৰাৰ পৰা, গোৱালপাৰা ধূপধুৰাৰ পৰা। তো ইয়াৰ মা দেউতাও আহি পাইছে। খুব হৃদয় বিদাৰক এটা ঘটনা। মই গভীৰভাৱে মোৰ দুখ প্ৰকাশ কৰিছোঁ। मा नोंसिनि मा बबे जायगानि महाय फरायोमोन बुंबानो जाबाय बिसोरो मा